কানিছা কিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে। দীপশিখা অন্য এটা ভুল গ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বলক আজি ঘূৰি আহোঁ গুৱাহাটীৰ পৰা ট্ৰেইনত। ময়ো যাওঁ আপোনালোককো লগত লৈ যাওঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমি ষ্টেচন আহি পাই গ'লোহি। ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ। ট্ৰেইন আহিলে যাম আপোনালোকক। তো ধৰ্মটোল ষ্টেচন ফাইনেলি পাই গ'লোহি। আমি ৰৈ আছোঁ, বেছি দেৰি নাই বোলে। ট্ৰেইন আমি সুধিছিলোঁ, ট্ৰেইন আহি পাবহি আৰু আগতে বলক টিকেট কাটি লওঁ। তো ৰঞ্জিত ভাই টিকেট কাটিবৰ কাৰণে লাইনত আছে। টিকেটখিনি লৈ লওঁ টিকেটখিনি। তো আমি ষ্টেচনত ৰৈ আছোঁ, ট্ৰেইন আহি পোৱা নাই যিহেতু। কানিছা কিয় ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ। আহিব আৰু বেছি টাইম নাই, এনাউন্সমেণ্ট কৰি দিছে ধৰ্মটোল ষ্টেচনত। ট্ৰেইন আহি পালে আমি যাম আৰু গুৱাহাটীলৈ ঘূৰি আহোঁ। আমি যাবলগীয়া ট্ৰেইন আহি পাইছেহি ফাইনেলি। আমি ট্ৰেইনত উঠিবলৈ গৈ আছোঁ, যি চিটৰ অভাৱ। যাওঁ কোনটো দবাত চিট পাওঁ চাই কেনে উঠোগৈ। পাইছা না চিট? তো ফাইনেলি ট্ৰেইনত উঠি লওঁ। খাৰা হৈ যাব লাগিব জাগীৰোডলৈ। জাগীৰোড যদি চিট পাওঁ বহি ল'ম গোটেইকেইটা। তো কলমখোৱা ট্ৰেইনত উঠি আমি গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। চিটৰ অভাৱ যেতিয়া খাৰা হৈ গৈ আছোঁ। এনেও দৰ্জাৰ মুখত খাৰা হয়, যাই ভালেই লাগে। গোটেইকেইজন খাৰা হৈ গৈ আছোঁ। চাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোককো দেখাবলৈ ভিডিঅ'বোৰ চেষ্টা কৰি আছোঁ যিমান ভালকৈ পাৰোঁ। ট্ৰেইনত ভয় লাগে কাষত থাকিলে যিমানে নহওক। গুৱাহাটী ষ্টেচনলৈ বহুত দূৰ হয়। তো 12-13টা ষ্টেচন পাৰ হয়হে গুৱাহাটী ষ্টেচন পামগৈ ফাইনেলি আমি। তো যাত্ৰা অব্যাহত আছে, আমি গৈ আছোঁ। ট্ৰেইনত যাই কিছু ভাল লাগে, আপোনালোকে ভাল পায় নে নাপায় ক'ব। মই কিন্তু ভাল পাওঁ। আমাৰ যাত্ৰা আৰম্ভ হৈ আছে, গৈ আছোঁ। কিছু দৃশ্য চাই আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ দেখাবলৈ সক্ষম হৈছোঁ মই নাজানো, তথাপিও আমি আহি আজৰি ষ্টেচন পাইছোঁহি আৰু ভালেমানকেইটা ষ্টেচন পাৰ হৈ যাব লাগিব গুৱাহাটীলৈ। যাই থাকোঁ, চিট পোৱা নাই এতিয়ালৈ বহিবলৈ। আমি 4জনকৈ আহিছোঁ। আজিকালি গোটেই ষ্টেচনবোৰ ধুনীয়া কৰি দিলে। মামা চকা বুলি কওঁতে আপোনালোকে বুজি পাইছেই নহয়, হেমন্ত বিশ্ব শৰ্মা নিকনেম মামা অসমত বৃহৎ চলে যেতিয়া নিকনেমটো মই দিছোঁ আৰু। তো আহি আমি পাই গৈছোঁ সেই জাগীৰোড ষ্টেচনৰ গাড়ী সোমাইছে আৰু গেট পেলাই থৈ দিছে যিহেতু গাড়ীবিলাক পূৰা লাইন হৈ আছে। আৰু জাগীৰোড ষ্টেচনত নতুন এটা অভাৰব্ৰিজ বনাই আছে, হোৱাগৈ নাই যদিও কাম বহুতেই আগবাঢ়িছে। মিনিমাম 70% কাম আগবাঢ়িছে। আমি জাগীৰোড ষ্টেচনত পামগৈ আৰু জাগীৰোড ষ্টেচন পালে হয়তো আমি বহিবলৈ চিটো পাই যাম, মানুহ বহুত নামি দিয়ে যিহেতু। লগ যাওঁ। আমি অলমি আহি জাগীৰোড পাইছোঁহি। ৰঞ্জিত ভাই লাজ কৰে যিহেতু ভিডিঅ' অন কৰিলে কি হাঁহে। তো জাগীৰোড ষ্টেচন পাই আমি চিট খালী হৈছে যিহেতু চিটত গোটেইকেইজন বহি লৈছোঁ। বহিব পাইছোঁ যিহেতু গোটেইকেইজনত। সৰু পোৱালিৰ নিচিনা চকলেট খায় না। মাজতে বহু ষ্টেচন এৰি আহিছোঁ, বনোৱা নাই। গুৱাহাটী আহি পাইছোঁ, ট্ৰেইনৰ পৰা নামিবলৈ ৰৈ আছোঁ। দৰ্জাৰ মুখত পূৰা দেখিছে। ফাইনেলি গুৱাহাটী পাই গ'লোহি গোটেইকেইটা। ভালে কমে এতিয়া গুৱাহাটী ঘূৰি লওঁ, আপোনালোকক দেখাই থাকিম। বলক
ফাইনেলি আমি গুৱাহাটী পাই গ'লোহি তো বলক ঘূৰোগৈ অলপ ঘূৰি পেলাই আপোনালোককো দেখাই থাকোঁ তো বলক আমি গৈ আছোঁ ফেঞ্চিলৈ অলপ ফেঞ্চিত ঘূৰি পাকি লৈ যাম বেলেগলৈ ৰেল ষ্টেচনৰ টেগৰ দি খোজকাঢ়ি আছোঁ শ্বৰ্টকাট হৈ যায় ফেঞ্চিলৈ তো অলপ চিট ওপৰলৈ যাই থাকোঁ কিমান খোজকাঢ়িব নে কি কয় বাবু ইয়াকে আৰামদায়ক বুলি কয় আৰু কিমান আৰাম দিব মানুহক তো আমি গুৱাহাটী ঘূৰিব আহিছোঁ যেতিয়া ইয়াৰ পৰা মিনিমাম গণেশগুৰিলৈকে খোজকাঢ়িম গুৱাহাটী ষ্টেচনৰ পৰা কিমান দূৰ খোজকাঢ়িব পাৰোঁ নাজানো কিন্তু যিমানখিনি পাৰোঁ যাম খোজকাঢ়ি যাম যিমান যাব পাৰোঁ ভিৰ বহুত যিহেতু বহুত ডাঙৰ অট্টালিকা কিন্তু মানিব লাগিব দেই অসমত গুৱাহাটী চিটিখন বহুতেই ডাঙৰ অট্টালিকা দেখিব পোৱা যায় ষ্টেচনৰ পৰা ওলাই লাল গণেশলৈ আমি গৈ আছোঁ কিন্তু বৰষুণ পৰিলে যিহেতু আমি গোটেইকেইজন ৰৈ গৈছোঁ যাক পূৰা বৰষুণ গুৱাহাটী এতিয়া ৰৈ আছোঁ বৰষুণ এৰিলে যাম আমি আকৌ গুৱাহাটীত আহি এনেকুৱা অৱস্থা হ'ব বুলি ভবা নাছিলোঁ দেই কমিছে তো আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰি দিছোঁ গোটেইকেইজন পূৰা আগবাঢ়ি গৈ আছোঁ আজি বৰষুণৰ উৎপাতটো বেছিয়ে আমি ঘূৰিব অহাৰ কাৰণে নে কি নাজানো বহুত অফাৰে বৰষুণ যিহেতু আমি ৰৈ যাত্ৰা আৰম্ভ কৰিব লগা হৈছে গৈ আছোঁ এনেকৈ আমাৰ যাত্ৰা অব্যাহত ৰাখিছোঁ তো কিমান দূৰ পাৰিছোঁ নাজানো কিন্তু কামোৰ খাইছোঁ আৰু বহুত বৰষুণে আজি জ্বলাইছে তাৰ ফলতো আহি 3 ঘণ্টা আমি ৰৈ গৈছোঁ এতিয়া ভোক লাগিছে গোটেইকেইজন আহি পেলাই হোটেলত বহিছোঁহি পেট ভৰাই ভাত খাই লওঁ খাই পেলাই বাকী আগবাঢ়িম ইয়াৰ পৰা আমাৰ যাত্ৰাটো তো ভাত চাত খাই লওঁ ভাত আহি পাই গ'ল ভাত গোটেইকেইজন খোৱাত লাগিছে যিহেতু গোটেইকেইজন ভোকত আছে খাই বৈ লওঁ তো হোটেলৰ পৰা ভাত চাত খাই ওলাইছোঁ এতিয়া আকৌ জাৰ্ণি আৰম্ভ কৰিম বৰষুণটো কমিছে যিহেতু বলাও আপোনালোককো দেখা থাকে ৰুমত আহি গোটেইকেইজনে কাপোৰ কানি সলোৱাত বিজি গা চা ধুই কেনে গোটেইকেইজন পূৰা ফ্ৰেছ হৈ কেনে কাপোৰ সলোৱাত লাগি গৈছে পূৰা বাবু ভাইটো পূৰা একদম গামচা পিন্ধি আমাৰ এৱাটো পূৰা গৰমত থাকিবই নোৱাৰা হৈ গৈছে কাপোৰ কানি খুলি উপাত কৰি আছে পূৰা তো বন্ধু বান্ধৱীসকল আমি ঘূৰি পাকি আহি গোটেই এতিয়া ৰুম এটা বিচাৰি লৈছোঁ ৰুমত আছোঁ গোটেই 3জন 4জনে আছোঁ এয়া শুই আছে পূৰা শুই লৈছোঁহি গোটেইকেইজন শুই বাগি অলপ আৰাম কৰিলোঁ আৰাম কৰি কেনে যাম অলপ ওলাই কেনে লাল গণেশৰ ফালে চামগৈ ক'ত কেনেকৈ ধুনীয়া জেগা চাব পাওঁ তো বোলো কাইলৈ যাত্ৰা আমাৰ ইয়াৰ পৰা আৰম্ভ হ'ব তো ৰুমৰ পৰা আৰাম কৰি কেনে এতিয়া ইভিনিং হৈছে তো ওলাই আহিছোঁ অলপ ৱকিং কৰিবলৈ গোটেইকেইজন ওলাই আহিছোঁ তো বলক কাষতে মন্দিৰ পালোঁ মন্দিৰ সেৱা কৰি ল'লোঁ গোটেইকেইজনে কাইলৈ কিবা এটা কামৰ কাৰণে আহিছোঁ কামটো যেন ভাল হয় গোটেইকেইজনৰ তাৰ বাবে কামনা কৰি আগবাঢ়ি আছোঁ আগলৈ বৰষুণ পৰি যোৱাৰ কাৰণে আজি গুৱাহাটীত তেনেকৈ মানুহ নাই ঘূৰিছোঁ যদিও কাকো দেখা নাই ছোৱালী তোৱালী দেখা নাই ভাল নালাগে ন ছোৱালী তোৱালী দেখিলে ভাল লাগে